সকলোকে মই দিবি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আৰু আমি ডাঙৰ আৰু মই দেই দুইজনী আহিছোঁ এফালে ফুৰিবলৈ দেখাই আছোঁ বাৰু কিন্তু কুকুৰা মাত শুনিছেনে কেনেকুৱা চাউণ্ড তো একদম মানে আমাক সোমাব নিদিব চাগে কুকুৰ একো নহয় আৰে একো নহয় আহ এইটো নতুন এইটো বগাটো নতুন অ আৰু এয়া জানৰ অৱস্থা কেতিয়াৰ পৰা কাটি আছ তই পাৰিছ বা কি হ'ল কিবা কৰিলি তোমাক আৰু এইফালে বেটা ৰেডি হৈ গ'ল আজি বেটাৰ বাৰ্থডে হেপী বাৰ্থডে সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব নকৰিবা কামুৰি দিব আৰু এইফালে ড্ৰয়িং ৰুমটো এনেকৈ ধুনীয়াকৈ সজাই দিছে ভণ্টিয়ে সজালে দেই মাহীয়েকে সজাই দিছে আৰু এইবাৰ মানে ইমান ব্যয়বহুলকৈ পতা নাই থুলমূলীয়াকৈ মাত্ৰ ঘৰৰ মানুহখিনিৰ সৈতে মানে অনুষ্ঠানটো কৰিম বুলি তেনেকৈ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোককো শ্বেয়াৰ কৰিছোঁ এইবাৰনো আমাৰ বেটাটোৰ বাৰ্থডে কেনেকৈ পতা হৈছে মানে খুৰীহঁতে আহি পাইছেহি দেই আমাৰ কাৰণে এইটো যে বিৰাট এটা ভাল এটা জেগা নেনখুৰী বছৰৰ শেষত আমি এবাৰ লগ পাওঁ তাৰপিছতে এইবাৰ চুন্তিও আহি গ'ল আমাৰ বেটা আহি গ'ল বেটাটো গা ভাল নাছিলে ন আজি অকণ ভাল পাইছে আশীৰ্বাদ কৰিব দেই সোনকালে ভাল হৈ যাব আজি দাদাৰ বাৰ্থডে খাই ভাল হৈ যাব দেই বেলুন লাগে তোমাক দিব দেই এইফালে এইবাৰ আহি গ'ল আমাৰ ৰূপা বৌ দেই এটাতে মানুহবোৰ গোট খাই আছো আৰু ন তাৰপিছতে এয়া আমাৰ ওলা ওলা ন ছোৱালী নোলালে তেনেকৈ কৈ দিম বিটু দেই এইফালে দেখাই দিওঁ ন চব দেখাইছোঁ পিছফালে দেখাই দিওঁ এইফালে বনি আছে হাঁহ আৰু কোমোৰা একদম ধুনীয়াকৈ বনি আছে আৰু কিছুমান আইটেম আছে যিখিনি মানে ঘৰত বনোৱা নাই অৰ্ডাৰ দিছোঁ তাৰপিছতে এইফালে ভণ্টিক দিছোঁ গান বজোৱাৰ দায়িত্বত দেখাইছোঁ এইফালে ডাঙৰ আৰু পল্লৱী একেলগে পূৰা বহি আছে পল্লৱীকো মাতিলোঁ পল্লৱী আহিলে আৰু এইফালে আমি ভাবিছোঁ গোটেইখিনি বহি পেলাই অকণমান চাহ আৰু পায়স খাই লওঁ পায়সখিনি কিন্তু বহুত টেষ্টি হৈছিলে জানে বনাইছে একদম অকণমান মানে বেলেগ এটা মানে ষ্টাইল বনাইছে কিন্তু মই ৰেচিপিটো শ্বেয়াৰ কৰা নহ'ল আৰু কিন্তু খাই বহুত ভাল লাগিছে আৰু এইবাৰ আহি গ'ল কেক এইবাৰ আমি কেক কাটিম আপোনালোকক বেক কেমেৰাটো দেখাই বাচন ধুই আছে দেই ভনীয়েকৰ ঘৰত আহি আৰু এইফালে ইহঁতে ব্যস্ত দেই ইহঁতে চালাডৰ কাৰণে ধনিয়া গাজৰ বিলাহী এনেকুৱা কিছুমান বস্তু কাটি আছে মানে যে যেনেকৈ পাৰে আৰু চবফালে কৰিছে আৰু দেই কামবোৰ আৰু এইফালে এইখিনি মানে গাহৰি বইল হৈ আছে গাহৰি নে মাছ চাগে মানে এইখিনি অৰ্ডাৰ দি অনা হৈছে যে বস্তুবোৰ ঠাণ্ডা হৈ গ'ল কাৰণে এইখিনি গৰম কৰা হৈছে আৰু এইফালে আজি থাকিবা নহয় নাচিব লাগিব এই তুমি ইঞ্জিনিয়াৰ হৈ গ'লা নি পুৰা মেকিঙত লাগি আছে Oh
বাপেকৰ বাৰ্থডে বাপেকে পুৰা গান গোৱাত ব্যস্ত আৰু দেই আৰু এইটো সুযোগতে আমি এনেকৈ শুনিলোঁ আৰু ইয়াত আটাইখিনি শান্তনু লগতে কাম কৰা বা শান্তনু লগৰ আৰু এতিয়া মানে ৰাতি 11:30 বাজিছে দেই টোপনিও ধৰিছেগৈ আৰু অলপ অলপকৈ আৰু আমি এইফালে খাবলৈ বহিছোঁ একেবাৰে শেষত আলহী চালহী চবকে মানে বিদায় দি মেলি এবাৰ আমি বহিছোঁ তাৰপৰা এইফালে ভণ্টিয়ে ঘৰ সাৰি আছে দেখাই দিছোঁ তাই মানে এইবোৰ চাফা চাফা কৰি মেলি লৈছে আৰু শুবলৈ এইফালে বিচনা ঠিক হৈছে আমি মাত্ৰ বাকী আছোঁ আৰু এবাৰ বহি লওঁ সকলোৱে জল্দি আহা তো খাই লওঁ ধুনীয়াকৈ এইফালে আইটেমবোৰ দেখাই দিওঁ এবাৰ ন মুখেৰে কৈ দেখাই দিওঁ এইটো হৈছে টোপোলা ভাত মই খুলি ৰাখিছোঁ এইটো হাঁহ তাৰপিছতে এইখিনি হৈছে বইল গাহৰি দেই আৰু এইটো চালাড এইফালে আছে আচাৰ আৰু আছে মাছৰ বইলটো বৰ কাহিত আছে দেই বৰ মাছ পিচটো দাঙিনে খাই দিয়া এইয়া মানে আমাৰ দেখা নাই আৰু আহিব এতিয়া মানে গৰম কৰিছে চব্জিটো অকণমান বহুত দেৰি হৈ গ'ল যে এবাৰ খাই লওঁ আৰু যিমানকেইটা আইটেম আছিলে জুৰি লাগে পাপৰ ভাজিব ক'লো দিলে তাৰপিছতে এইবাৰ মানে পাপৰটো দিয়াৰ পিছতে কৈছে আমাক বেঙেনা ফ্ৰাই লাগে এতিয়া আমাক বেঙেনা ফ্ৰাই কৰিবলৈ গৈ আছে মানে আহিব আৰু অকণমানৰ পিছত দেখাম আৰু দেই এতিয়া পাপৰটো খাই লওঁ এইবাৰ আমাৰ মাছটো আছে মাছটো একদম আনিছে বেঙেনা ফ্ৰাই এয়া একদম আমি ক'লোঁ আৰু লাগিব আমাক বেঙেনা ফ্ৰাই বুলি খাই শেষ হোৱাৰ পিছত পাত চাফা কিন্তু দেই অঁ দেখাই দিম এয়া পাত চাফা এই বেঙেনা ফ্ৰাইটোৰ কাৰণে মাত্ৰ মানে ৰৈ আছিলোঁ একদম দিছে এটা খাই লওঁ এইফালে ই আকৌ বগা দেই কথা কৈ থকাটো মানুহটো বগা নাম বগা ইয়াৰ একদম বেলেগ এটা লোকত আহি গ'লো দেই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এবাৰ মানে আমি শুম আৰু এইফালে কানাই হাই এটা কোৱা কানাই বহুত ওখ হৈ গ'ল দেই তাৰপৰা ইয়াত তলত বিচনা ওপৰত বিচনা একদম চব ৰুমতে বিচনা 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 আজি ঢেৰ মানুহ আছোঁ কিমান মানুহ আছোঁ তোৰ কানাই আজি বৰ্তমান আমি 15টামান আছোঁ দেই অঁ গোটেইখিনি থাকিব মানে ইয়াত সেইকাৰণে চব একদম ৰুমৰ তলে তলে একদম পুৰা বিচনা এনেকৈ ঢালাই আজি ডাঙৰ বা আৰু এইবাৰ ইয়াত আমি আটাইকেইজনীয়ে ফটো মাৰিবলৈ প'ষ্ট দি আছোঁ দেই 10 ছেকেণ্ড ৱেইট কৰিছোঁ মাজতে চকু টিপি মাৰি ল'ব পাৰোঁ মানে হাঁহিও ল'ব পাৰোঁ অকণমান বেছিকৈ যে এইবাৰ ফাইনেলি শুবলৈ লৈ আকৌ উঠি আহিলোঁ দেই আজি বোলে আমি ইয়াত কোনো শুব নোৱাৰিম তো সেইটো কাৰণে উঠি আহিলোঁ একদম আহি পেলাই এতিয়া পুৰা এনজয় কৰাত ব্যস্ত ৰাতি চাগে 1 বাজি পাৰ হৈছে আৰু 31 তাৰিখ হৈ গ'ল আমাৰ 31টো এনজয় ইয়াতে হৈ গ'ল গুড নাইট দেই ৰাতি 1:30 বাজিছে অকণমান নাচি বেগি ল'লোঁ আৰু এবাৰ শুওঁ এইফালে শুইছে আৰু বাকীবোৰ চব আমিও শুওঁ আৰু দেই বাই বাই আকৌ লগ পাম নতুন এটা ব্লগত তেতিয়া বাই বাই আৰু এইবাৰ ডাঙৰ বাই বাই দিছে দেই বাই বাই আকৌ লগ পাম ন নতুন বছৰ আহি আছে সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যিহেতু 31 হ'লেই আৰু ন আৰু বেছি দিন নাই বেছি সময় নাই আৰু 24 ঘণ্টাও নাই মানে 22 ঘণ্টা আছে আৰু 2024 আহি যাব সকলোৱে একেলগে উপভোগ কৰিম আৰু ন এনজয় কৰিম নতুন বছৰটো যিখিনি মানে নাপালোঁ 2023 সেইখিনি যাতে 24ত দূৰ হয় আৰু তাৰে কামনা কৰিছোঁ সকলোৰে তো বাই বাই ফাইনেলি এবাৰ বাই বাই